हेलो एवरीवन आजिर भिडिओत बहुत केटा न्यूज कवर करा होइसे लास्टলৈকে ভিডিওটো আপোনালোকে নিশ্চয় চাব। যে ফাৰ্স্ট নিউজটো হৈছে কেকে মোহন আৰু বিউটি ৱাইল্ডিংৰ বিষয়ে। কেকে মোহন আৰু বিউটি বেহাৰবাৰী এৰিলে নেকি? কাৰণ বহুত দিনৰ পৰা বেহাৰবাৰীত দেখিবলৈ পোৱা নাই। তাক লৈ এজিএম চেনেলে এটা ভিডিও আপলোড কৰে। তাত কয় যে কোনো এতিয়ালৈকে বেহাৰবাৰী এৰা নাই। কেকে জুবিনৰ চিকাৰ চিনেমাৰ শ্বুটিঙত বিজি হৈ আছে। তাৰ উপৰিও বিউটি আৰু কেকে মইনা কলিজাৰ ৱেব সিৰিজৰ শ্বুটিঙত বিজি হৈ আছে। নেক্সট নিউজটো হৈছে নিউজ বয় আৰু অভয় ভূঞাৰ বিষয়ে। ফাইনেলি অভয় ভূঞাৰ পডকাষ্টত নিউজ বয় আহিলে। তাত নিউজ বয় বিভিন্ন টপিকৰ ওপৰত ডিছকাছ কৰে। তেওঁ ডিম্পুৰ হিন্দীৰ ওপৰতো ৰিয়েক্ট কৰে। তেওঁ কয় যে ডিম্পুৰ যিটো ধৰণৰ হিন্দী কয় সেইটো ভাল লাগে। তাৰে এটা সৰু ক্লিপ আপোনালোকে চাই লওক। अभी एक्सेंट को लेकर क्या है, सीख जाओ यार, एक्सेंट क्या दिक्कत है। लेकिन इससे भी ना एंटरटेनिंग होता है। जैसे डिम्पू बरुआ का अगर सुना हिंदी तो एक अलग भाई मजा आता है देखने में। तो इसके भी भाई ऑडियंस बन जाएंगे। हर इंडिया में हर किस्म के ऑडियंस तुम्हें मिलेंगे यार। नेक्स्ट নিউজটো হৈছে অৰিয়ন শৰ্মাৰ বিষয়ে। ফাইনেলি অৰিয়ন শৰ্মাৰ টিউচন মাষ্টাৰৰ ফাইনেল ভিডিঅ'টো আহি গ'ল। তাত ডাঙৰ ডাঙৰ ইউটিউবাৰকো দেখিবলৈ পোৱা যায়। ডিম্পু বৰা, বিকাশ চেত্ৰী, দেৱব্ৰত বৰা, য়শস্বী ভূঞা, বনি দেউৰী আৰু বহুত কেইজন। ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিম, আপুনি চাই ল'ব। এনেকুৱা ইউটিউব ৰিলেটেড নিউজৰ কাৰণে ছাবস্ক্ৰাইব কৰিব।